নমস্কাৰ, আকৌ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু এযোৰ এপ্লিকৰ কাপোৰ বনাবলৈ লৈছোঁ একেবাৰে চিম্পুল ডিজাইনৰ। এইযোৰ মোৰ অৰ্ডাৰ আছিল, চাদৰখন বনোৱা হ'ল আৰু মেখেলাখন বনাবলৈ লৈছোঁ। আৰু মেখেলাখন বনোৱাৰ আগতে চিলাই লৈছোঁ আৰু তলত এখিলা কাগজ পাৰি লৈছোঁ। যিহেতু আঠা দিব লাগিব, আঠাকেইটা লৈছোঁ 20-7000, লগতে ফেব্ৰিক গ্লু, এপ্লিকখিনি লগতে ষ্টোনো লৈছোঁ আৰু আউটলাইনাৰ লৈছোঁ। আৰু ডিজাইনটো যিহেতু একেবাৰে চিম্পুল, প্ৰথমতে এনেকৈ মিলাই লৈছোঁ, তাৰপিছত ফেব্ৰিক গ্লুটোৰে এপ্লিককেইটা লগাই দিছোঁ। তাৰ ওপৰত মই ফেব্ৰিক কৰিছোঁ, ফেব্ৰিক কেমেলৰে লৈছোঁ গোটেইকেইটা আৰু আউটলাইনাৰকেইটাও ফেব্ৰিকৰে লৈছোঁ। আৰু ইয়াত প্ৰথমতে ফেব্ৰিক কৰি লৈ তাৰপাছত আউটলাইনাৰৰ কামখিনি কৰি দিছোঁ। যিহেতু কাপোৰযোৰ চিম্পুল আছিল, একেবাৰে চিম্পুল ডিজাইনতে বনাইছোঁ। চিম্পুলকৈ বনাব দিছিল অৰ্ডাৰ থকা কাপোৰযোৰ। আৰু সম্পূৰ্ণ হোৱাৰ পাছত কাপোৰযোৰ কেনেকুৱা হয় আপোনালোকে কমেণ্ট কৰি জনাব। আৰু যিসকলে মোৰ ইউটিউব চেনেলত প্ৰথমবাৰ চাই আছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ। এনেকুৱা ধৰণৰ ভিডিঅ' চাব বিচাৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু 2-4 জনলৈ শ্বেয়াৰ কৰি দিব। এতিয়া মোৰ কাপোৰযোৰ প্ৰায় সম্পূৰ্ণ হ'বৰে হ'ল। যিহেতু চিম্পুল ডিজাইন, একেবাৰে সহজকৈ বনাইছোঁ আৰু ইয়াত অলপ কাম আছে, ষ্টনৰ কামখিনি কৰিবলৈ বাকী আছোঁ আৰু ষ্টন লগাবলৈ এয়া মই 20-7000 আঠাটো লৈছোঁ। আৰু ভিডিঅ'সমূহ দিয়াত বহুত দেৰি হৈছে, মাজে মাজে দিব পৰা নাই। আশা কৰোঁ আপোনালোকে আজিৰ ভিডিঅ'টো চাই নিশ্চয় ভাল পাব। আৰু যিসকলে বনাব বিচাৰে তেওঁলোকে এই ডিজাইনটো লৈ বনাবও পাৰে, একেবাৰে চিম্পুল, বনাবলৈ সহজ। আৰু লগতে কাপোৰযোৰ কেনেকুৱা হৈছে কমেণ্ট এটা কৰি জনাব বুলি আশা কৰিছোঁ। আজিলৈ আহিছোঁ, আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে পুনৰ লগ পাম। আৰু ইয়াত অকণমান কাম ৰৈ গৈছিল, সেইখিনিও শেষত দেখুৱাই দিলোঁ। আজিলৈ আহিছোঁ, বাই।